বহুতে হয়তো এতিয়া এই ডিজিটেল যুগত নিজৰ এটিএম কাৰ্ডখনৰে কেনেকৈ এটিএম মেচিনৰ পৰা পইচা ওলায় এই বস্তুবিলাক নাজানে বা এই বস্তুটো নাজানে। আজি আমি এইটো ভিডিঅ'ত আপোনাক দেখুৱাম যে আপুনি কেনেকৈ এটিএম মেচিনত গৈ এটিএম কাৰ্ডৰে পইচা তুলিব বা উঠাব। আপোনালোকে আমাৰ ভিডিঅ'টো চাই থাকিব। তো এতিয়া আহক মই এটিএম মেচিনত গৈ আপোনাক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই। ফাইনেলি মই এতিয়া এটিএম মেচিনৰ ওচৰত আহি গ'লোঁ। আপোনাক এতিয়া দেখুৱাম। আপুনি আপোনাৰ কাৰ্ডখন এতিয়া চুইপ কৰক। চুইপ কৰাৰ পিছত ইয়াতে লিখা আছে বেংকিং, তাতে ক্লিক কৰক। তাৰপিছত সিলেক্ট লেংগুৱেজ ক্লিক কৰক। তাৰপিছত প্লিজ এণ্টাৰ ইউৰ পিন, আপোনাৰ পিনটো আপুনি এণ্টাৰ কৰক। তাৰপিছত কেছ উইথড্ৰল তাতে ক্লিক কৰক। তাৰপিছত ইয়াতে আপোনাৰ এই সেভিং এইটো এণ্টাৰ কৰক। তাৰপিছত এমাউণ্টটো ইয়াতে এণ্টাৰ কৰক। এমাউণ্টটো এণ্টাৰ কৰি দিয়াৰ পিছত তাতে ইয়েছত ক্লিক কৰক। অলপ ৱেইট কৰিব লাগিব, অলপ ৱেইট কৰক। ইয়া চাওক আপোনাৰ পইচাটো ওলাই আহিছে। এনেকৈ আপুনি আপোনাৰ এটিএম মেচিনত গৈ পেলাই আপোনাৰ পইচাকেইটা এটিএম কাৰ্ডৰ দ্বাৰা উঠাব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনে লাইক কৰিব। যদি এতিয়ালৈকে আপোনালোকে এডভাইচ হোম নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই।